হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চিৰ জুগুমিয়ালৈ। তো এটা ভাল খবৰ আছে, আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁৱে যে যোনটো চাৰা নামৰ কেৰেক্টাৰ আছিলে সেই কেৰেক্টাৰটোৰ কাৰণে আপোনালোকক 40 ইউচি আপোনালোকৰ মানে লাগিল হয়, 40 ইউচি দিব লাগিল হয়। কিন্তু আজি এটা আপোনালোকৰ নতুন অফাৰ এটা আহিছে, যিটো অফাৰত আপোনালোকে 40 ইউচিটো নিদিয়াকৈও আপোনালোকে ফ্ৰীতে পাব। তো ক'ত পাব ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ইভেণ্টত যাব আপোনালোকে। ইভেণ্টত যাই প্ৰথমতে এইবিলাক দেখা পাইছিলে, সেইদিনা মই কৈছিলোঁ এইবিলাক কালেক্ট কৰিব লাগে। কিন্তু নেক্সট অপশ্যন আছে ইয়াতে, উইকলি ফেয়াৰ বুলি আহিছে যোনটো, ইয়াতে দেখিছে আপোনালোকে। প্ৰথমতে দিছে কমপ্লিট 1 মেটচ ইভগ্ৰাউণ্ড, এইবিলাক একেটা কমপ্লিট কৰিব আপুনি। কমপ্লিট 3 মেটচ উইথ ফ্ৰেণ্ড, দেখিছে 5খন পাব। তাৰপিছত দেখিছে কিল 3 ইন ক্লাছিক মোড, এটা 5খন পাব। আৰু ফিনিছ টপ 10 তিনিবাৰ কৰিব লাগিব। এই 3বাৰ কৰাৰ পিছত আপোনালোকে দেখিছে 5খন কৰিব মানে 15খন। এইটো ইভেণ্ট চলিব আজি আপোনাৰ 29 তাৰিখ, এইটো চলিব 2 ডিচেম্বৰলৈ। হ'লে আপোনালোকৰ 4 দিন চলিব এইটো ইভেণ্ট। হ'লে 4 দিনত আপোনালোকে 15খনকৈ মানে 15কে ফাৰ্ষ্ট বুলি কৈছোঁ মই, 15 ফাৰ্ষ্টকৈ কালেক্ট কৰিলে হ'ল। বাকীটো আগৰ যোনবিলাক এইকেইটা কৈছিলোঁ মই আপোনালোকক, এইটো কালেক্ট কৰি পেলাই আপোনালোক ক'ত পায় সেইটো আগত কৈছিলোঁৱে। ইয়াত যায়, ইয়াত গৈ আপোনালোকে পাবই 50খন পাবই, মানে 500খন পাবই। আৰু এতিয়া নতুনকৈ যোনটো ইভেণ্ট আহিছে এই ইভেণ্টটোত আপোনালোকে এই 15খন এক্সট্ৰাকৈ পাব। মানে আপোনালোকৰ টোটেলি এইটো 40 ইউচিটো দিব নালাগে, ঠিক আছে। এইটো আপোনালোকৰ ফ্ৰীতে হৈ যাব। যোনটো আপোনালোকৰ চাৰা কেৰেক্টাৰ আছিল সেইটো 2 তাৰিখৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব। যদি 40 ইউচি নিদিয়াকৈও আপোনালোকৰ হৈ যাব, ঠিক আছে। আৰু এটা নতুন ইভেণ্ট আহিছে, সেইটো হৈছে এইটোৰ ওপৰত দেখিছে, ওপৰত ব্লেক ফ্ৰাইডে বুলি আহিছে। এইটো ক্লিক কৰিব। ইয়াত প্ৰথমতে আপোনালোকক দেখুৱাব আপোনালোকে কিমান অফাৰ পায়। ইয়াতে অফাৰ দি আছে, যদি ইউচি খৰচ কৰি আপোনালোকে কিমান ল'ব বিচাৰে ইয়াৰ পৰা ল'ব পাৰে। ব্লেক ফ্ৰাইডে বুলি আছে অফাৰটো, দেখিছে। এইটো চলিব 3 ডিচেম্বৰলৈ ইভেণ্টটো, ইয়াতে ল'ব পাৰে। আৰু তলত যোনটো আছে ৰাইট চাইডৰ যোনটো তলত আছে টাইম লিমিট বুলি, তাতে ক্লিক কৰি চাব। টাইম চলি আছে, টাইমটো শেষ হ'লে মানে ইয়াতে শেষ হৈ যাব। এইটো এইকেইটা আছে একদম দেখিছে, তাৰ ওপৰত দেখিছে এইকেইটা, ঠিক আছে। তো আপোনালোকে এইবিলাক এই কমপ্লিট কৰক, মিছনকেইটা কমপ্লিট কৰক। মিছনকেইটা কমপ্লিট কৰি আপোনালোকে এইকেইটা লওক, এই ইভেণ্টৰ এই কুপনকেইখন লওক। কুপনকেইখন লোৱাৰ পিছত আপোনালোকে এই যোনটো 4 নম্বৰ কেৰেক্টাৰ আছে সেইটো কমপ্লিট ফ্ৰীতে আপোনালোকে পাই যাব। তো ঠিক আছে, বেছি দীঘলীয়া নকৰোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ঠিক আছে, এবাৰ নেক্সট ভিডিঅ'ত আৰু লগ পাম। থেংক ইউ।